নমস্কাৰ, মই পম্পী আপোনালোক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ কাৰণে লৈ আহিছোঁ বৰপিঠা বা তেল পিঠা। এয়া দেখিছে, মই এটা চৰিয়া লৈছোঁ। ইয়াতে ভাতৰ চাউল 2 বাটি আৰু বৰা চাউল 1 বাটি দিম। এয়া দেখিছে, মই 2 বাটি ভাতৰ চাউল দিলোঁ। আৰু ইয়াতে বৰা চাউল 1 বাটিও লগতে দি দিছোঁ। এয়া দেখিছে, এই বাটিটোৰে মই এতিয়া গুড় আধা বাটি ল'ম। গুড়খিনি সৰু সৰুকৈ কাটি লৈছোঁ আৰু এই গিলাচটোৰে 1 গিলাচ পানী লৈছোঁ। ইয়াতে গুড়খিনি দি অকণমান গৰম কৰি গলাই ল'ম, তেতিয়া ভাল হয়। এয়া দেখিছে, মই ইয়াতে দি ল'লোঁ। এতিয়া অকণমান গৰমাই লৈছোঁ। এনেদৰে মাজে মাজে লৰাই আছোঁ। এনেদৰে বৰপিঠা বনাই খাই চাবচোন, বহুত ভাল লাগে। এয়া মোৰ গুড়খিনি গলি গৈছে। এতিয়া মই ইয়াতে এচামুচ বেকিং পাউডাৰ আৰু অকণমান গুড়ামুড়ি দিছোঁ। এয়া দেখিছে, মই একেলগে মিলাই দিছোঁ। ইয়াতে দি এতিয়া পানীখিনি অলপ অলপকৈ ঢালি দিম। সোৱাদ অনুসৰি অকণমান নিমখ দি দিছোঁ। এয়া দেখিছে, মই পানীখিনি অলপ অলপকৈ বাকিছোঁ। গোটেইখিনি একেবাৰে দি দিলে পনীয়া হ'লে পিঠাটো ভাল নহ'ব, ভালদৰে ফুলি নাহিব। এয়া দেখিছে, মই পানীখিনি অলপ অলপকৈ দি মিলাই লৈছোঁ। এতিয়া ইয়াতে মই পাউডাৰ গাখীৰ এপেকেট ঢালি দিম। এতিয়া মই এইখিনি প্ৰায় 10 মিনিটমান সময় ভালদৰে মিলাই ল'ম। মিলাই হোৱাৰ পিছত 1 ঘণ্টা সময় ঢাকি থৈ দিম, তেতিয়া ভাল হয় পিঠাটো। এয়া দেখিছে, মই ইমানটো জোখত পনীয়াকৈ লৈছোঁ। বেছি পনীয়া হ'লে পিঠাটো নুফুলিব। 1 ঘণ্টা হৈ গ'ল মোৰ। এয়া মই কেৰাহীত ৰিফাইন তেল দি লৈছোঁ। তেলখিনি গৰম হোৱাৰ পিছত এই হেতাখনেৰে অলপ অলপকৈ দি যাম। এয়া দেখিছে, মই এনেদৰে দি গৈছোঁ। পিঠাটো এতিয়া লাহে লাহে ফুলি আহিব। গেছটো কমাই লৈছোঁ, নহ'লে পুৰি যাব পাৰে। এয়া দেখিছে, পিঠাটো লাহে লাহে ফুলি আহিছে। এতিয়া লুটিয়াই দিম। এনেদৰে পিঠা বনালে বহুত দিনলৈ কোমল হৈ থাকে। এয়া দেখিছে, মোৰ পিঠাটো হৈ গ'ল। এনেদৰে বৰপিঠা বা তেল পিঠা বনাই খাবচোন, বহুত ভাল লাগে। যদি ভিডিঅ'টো ভাল লাগিল, প্লিজ লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। এয়া দেখিছে, পিঠাখিনি কি ধুনীয়াকৈ ফুল কাটি কাটি গৈছে আৰু পিঠাটো বহুত সময়লৈকে কোমল হৈ থাকে এনেদৰে বনালে। ভিডিঅ'টো কেনে পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব।